হেল্ল' এভৰিৱান, মোৰ নাম ৰিয়া আৰু মোৰ ঘৰ হৈছে যোৰহাটত। আজি আছিল 5 ছেপ্টেম্বৰ আৰু মোৰ ফালৰ পৰা সকলো শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ বহুত বেছি শুভেচ্ছা থাকিল। এয়া আকৌ আমি আয়োজন কৰিছোঁ শিক্ষক দিৱসৰ উপলক্ষে, যিহেতু দুবছৰীয়াৰ যাত্ৰা এইখন কলেজত আমাৰ শেষৰটো শিক্ষক দিৱস আৰু সঁচাকৈ বহুত বেছি ভাল লগা এটা মুহূৰ্ত আছিল। মই আচলতে সদায় ভাল লগা মুহূৰ্তবোৰ সাঁচি ৰাখিব বিচাৰোঁ, যাতে সেইখিনি আমি পাছলৈ চাব পাৰোঁ, কাৰণ দুবছৰীয়াৰ যাত্ৰাৰ পাছত কোন ক'ত যাব সেইটো আমি কোনেও নাজানো, যাতে সেইখিনি পাছলৈ আমি মেমৰিজ হিচাপে চাব পাৰোঁ। এয়া আকৌ আমাৰ এডুকেশ্যন মেমে গানো গালে, যিহেতু আমি অকণমান সৰুকৈ প্ৰগ্ৰেমো আয়োজন কৰিছিলোঁ। আৰু প্ৰগ্ৰেম শেষ হোৱাৰ পিছতে এয়া আমি সকলোৱে মিলি মেমহঁতৰ লগত অকণমান সময় নাচিলোঁ আৰু বহুত বেছি ফূৰ্তিও কৰিলোঁ। আজিৰ দিনটো এনেকৈয়ে পাৰ হ'ল।